শ্ৰীমদ ভাগৱতে আমাক বহুতো নীতি শিক্ষা প্ৰদান কৰিছে। আজি তাৰে এটা জানো আহক। শ্ৰীমদ ভাগৱতত বৰ্ণিত মতে যজাতি নামেৰে এজন ৰজা আছিল। তেওঁ বহুতো প্ৰজাহিতকৰ কাম কৰিছিল। বহুদিন ৰাজ্য চলোৱাৰ পাছত ৰজাই তেওঁৰ পুতেক পুৰুক ৰজা পাতি নিজে তপস্যাৰ বাবে বনলৈ গুচি গৈছিল। পুণ্যৰ বলত মানৱ শৰীৰে তেওঁ স্বৰ্গলৈ গ'ল। যজাতিক স্বৰ্গত মানৱ শৰীৰে দেখি দেৱতাসকলৰ মাজত হুলস্থুল লাগিল, কাৰণ মৰ্ত্যৰ মনুষ্য সুশৰীৰে স্বৰ্গলৈ গ'লে তেওঁক ৰাজসিংহাসনত বহুৱাব লাগে। ইয়াৰ উপায় বিচাৰি ইন্দ্ৰই গুৰু বৃহস্পতিৰ ওচৰ পালে। গুৰুৰ আগত সকলো কথা বিৱৰি ক'লে। গুৰুৱে বুদ্ধি দিলে আৰু এই বুদ্ধিমতে ইন্দ্ৰই এখন সুন্দৰ ৰাজসিংহাসন আনি দেৱতাসকলৰ মাজত থৈ তাত ৰজা যজাতিক বহুৱাই তেওঁ যজাতিক ক'লে যে, হে পুণ্যৱন্ত, আপুনি কি কি সৎকৰ্মৰ দ্বাৰা পুণ্য অৰ্জন কৰি স্বৰ্গলোকত সুশৰীৰে উপস্থিত হ'ল, এই কথাবোৰ অনুগ্ৰহ কৰি আমাক কওক, আমি শুনিবলৈ উৎসুক। তেতিয়া যজাতি ৰজাৰ আত্মগৌৰৱ বাঢ়িল। তেওঁ গৌৰৱেৰে ধৰ্মানুষ্ঠানৰ পৰা আদি কৰি প্ৰজাৰ মংগলৰ কাৰণে যি যি সৎকৰ্ম কৰিছিল সকলোবোৰ এফালৰ পৰা ক'বলৈ ধৰিলে। এইদৰে যজাতি ৰজাই নিজক প্ৰশংসা কৰি অহংভাৱেৰে নিজৰ যশস্যাৰ কথাবোৰ কৈ থাকোঁতেই তেওঁৰ পুণ্যবোৰ শূন্য হ'বলৈ ধৰিলে আৰু তেওঁ লাহে লাহে তেওঁৰ পুণ্যবোৰ ক্ষয় হৈ পুনৰ মৰ্ত্যধাম অৰ্থাৎ পৃথিৱীলৈ গতি কৰিবলৈ ধৰিলে। এইদৰে তেওঁ স্বৰ্গ এৰি পুনৰ পৃথিৱীত আহিব লগা হ'ল। দেৱৰাজ ইন্দ্ৰই গুৰু বৃহস্পতিৰ বুদ্ধিমতে যজাতি ৰজাৰ মুখেদি আত্মপ্ৰশংসা কৰাই ৰজা যজাতিক স্বৰ্গচ্যুত কৰি ইন্দ্ৰই নিজৰ ইন্দ্ৰপদ ৰক্ষা কৰিলে। ইয়াকে কয় আত্মগৌৰৱ বা আত্মপ্ৰশংসা মৃত্যুতুল্য। নিজক নিজে প্ৰশংসা কৰিলে মান সন্মান মৰ্যাদা টুটি যায়। আত্মপ্ৰশংসা কৰা উচিত নহয়। সৎ কামত মনোযোগ দি কৰি গৈ থাকিলে এদিন নিজে নিজে প্ৰকাশ পায়। নিজে নিজৰ গুণ বখনাতকৈ আনৰ দ্বাৰা গুণ বিয়পি পৰিলে সন্মান পোৱা যায়। বহু সময়ত আপোনাৰ উচ্চ কৰ্ম বা সৎ কৰ্মৰ কথা আনে গম পাই হিংসাহে কৰি তাক নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে ঈশ্বৰক বিশ্বাস কৰি ঈশ্বৰকে সমৰ্পণ কৰি একাগ্ৰচিত্তে গোপনে কৰ্ম কৰি যাব লাগে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰা হ'ল। জয় আই অসম, জয় ভাষা জননীৰ।